আজি আমি সপ্তম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 7 অসমীয়া উন্মেষৰ অধ্যায় 4 কৃষক এই পাঠটোৰ বা এই কবিতাটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকৰ এই কৃষক কবিতাটোৰ প্ৰশ্নসমূহ একদম সহজ ভাষাত লিখাই দিম যাতে তোমালোকে এবাৰ পঢ়িলে বুজি পোৱা। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰশ্নোত্তৰসমূহ বহি এখনত ধুনীয়াকৈ লিখি ল'বা। এতিয়া আহা আমি অনুশীলনী প্ৰশ্নসমূহ আৰম্ভ কৰোঁ। তোমালোকে এই মন ক্লাছ চেনেলটোত ক্লাছ 6, 7, 8ৰ সকলো কিতাপৰ প্ৰশ্নোত্তৰ পাবা। গতিকে তোমালোকে চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা যাতে তোমালোকে প্ৰশ্নোত্তৰসমূহ কৰি ল'ব পাৰা। এতিয়া অনুশীলনী অৰ্থাৎ ক্ৰিয়াকলাপ। 1 নম্বৰটো তলৰ পদ্য ফাঁকিৰ তলত আঁচ-টনা শব্দকেইটাৰ ঠাইত কাষৰ বাকচত থকা একে অৰ্থ মিলা শব্দ আনি পদ্যফাঁকি পুনৰ লিখা। অৰ্থাৎ আমাক প্ৰশ্নটোত কৈছে তোমালোকৰ কবিতাটোৰ পৰা 4টা লাইন তলত তুলি দিয়া হৈছে। এই লাইনকেইটাত কিছুমান শব্দ তলত তোমালোকে চাবা আঁচ টানি থৈছে আৰু সেই আঁচ টনা শব্দকেইটাৰ একে অৰ্থ মিলা শব্দ আনি আমি পদ্যফাঁকি পুনৰ লিখিব লাগিব। গতিকে এই একে অৰ্থ মিলা শব্দকেইটা কাষৰ বাকচত দিয়া আছে। গতিকে তোমালোকে কিতাপখনত চাই ল'বা। গতিকে আমি এতিয়া উত্তৰটো লিখিম। উত্তৰ চাবা তোমাৰ জহতে মানুহে ঘটি বিদ্যমান। গতিকে প্ৰশ্নটোত আছিলে অৰ্থাৎ কবিতা লাইনটোত আছিলে তোমাৰ জহতে লোকে আজি বিদ্যমান। এতিয়া আমি লোকে আজি বিদ্যমান ঠাইত লিখিলোঁ মানুহে ঘটি। অৰ্থাৎ লোকে আজি তাৰ অৰ্থটো হৈছে মানুহে ঘটি। তাৰ পাছৰ লাইনটোত আছিলে স্বদেশৰ উন্নতি সাধিছে। ইয়াৰ একে অৰ্থ মিলা শব্দ হ'ব মাতৃভূমিৰ উন্নয়ন সাধিছে। তাৰপাছত আছিলে কি তোমাৰে উৎপন্ন লৈ কিনা বেচা কৰি। এতিয়া আমি উত্তৰ লিখিছোঁ তোমাৰে উৎপাদন লৈ ক্ৰয় বিক্ৰয় কৰি। ক্ৰয় বিক্ৰয় মানে হৈছে কিনা বেচা। আৰু শেষৰ লাইনটোত আছিলে সদাগৰে লক্ষ্মীক বান্ধিছে। গতিকে আমি খালী ঠাইত লিখিলোঁ সাউদে লক্ষ্মীক বান্ধিছে। গতিকে ইয়ালৈকে লিখিবা হৈ যাব। 2 নম্বৰত কৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰতে দিয়া আছে সদাগৰে লক্ষ্মীক বান্ধিছে। ইয়াত লক্ষ্মীক বান্ধিছে বাক্যাংশই কি বুজাইছে? ক নম্বৰ দিয়া আছে ধন সম্পত্তি বন্দী কৰি ৰাখিছে। খ নম্বৰ দিয়া আছে ধন সম্পত্তিৰে ভঁৰাল সাজিছে। গ নম্বৰ দিয়া আছে ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে। ঘ নম্বৰ দিয়া আছে ধন সম্পত্তি আছুতীয়াকৈ ৰাখিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গটো ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে। তাৰপাছত 2 নম্বৰটো চাবা কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহে, এইটো বহুত গুৰুত্বপূৰ্ণ। অপশ্যনত দিয়া আছে 1 নম্বৰ দিয়া আছে পিতৃৰ, খ নম্বৰ দিয়া আছে সমাজৰ, গ নম্বৰ দিয়া আছে কৃষকৰ, ঘ নম্বৰ দিয়া আছে সদাগৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গটো কৃষকৰ। গতিকে এইটো কৃষকৰ। তোমালোকে এই প্ৰশ্নটো মনত ৰাখিবা, এইটো তোমালোকৰ পৰীক্ষাত আহে। এতিয়া 3 নম্বৰটো চোৱা কবিতাটোৰ মূল ভাৱ লিখা। অৰ্থাৎ আমি কবিতাটো সহজ ভাষাত আমি মূল ভাৱ কৰিব লাগিব। উত্তৰ লিখিবা। তোমালোকৰ এই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ মই ধুনীয়াকৈ লিখি দিছোঁ যাতে তোমালোকে এবাৰ পঢ়িলে মনত থাকে। এতিয়া উত্তৰত চাবা উত্তৰ কৃষক কবিতাটোৰ মূল ভাৱ হ'ল লিখিবা সমাজত কৃষকসকলৰ অৱদান আৰু তেওঁলোকৰ শ্ৰমৰ মৰ্যাদা প্ৰকাশ কৰা। তাৰপিছত লিখিবা আমাৰ দেশ কৃষিপ্ৰধান দেশ। কৃষকে ৰ'দ বৰষুণ নেওচি কঠোৰ পৰিশ্ৰম কৰি উৎপাদন কৰা শস্যৰে সমগ্ৰ দেশবাসীয়ে জীৱন নিৰ্বাহ কৰে। সেয়েহে কৃষকসকলক সমাজৰ পিতৃস্বৰূপ আৰু প্ৰাণদাতা বুলি কোৱা হৈছে। গতিকে তোমালোকৰ পৰীক্ষাৰ প্ৰশ্নত সোধে কৃষকসকলক কিয় পিতৃস্বৰূপ আৰু প্ৰাণদাতা বুলি কোৱা হৈছে। এই প্ৰশ্নটোৰ উত্তৰ পাছত মই লিখাই দিম বাৰু। তাৰপিছত চোৱা কৃষকৰ শ্ৰমৰ ফলতেই মানুহে বিদ্যা শিক্ষা লাভ কৰিব পাৰিছে আৰু বেপাৰীয়ে ধন সম্পদ ঘটিব পাৰিছে। তাৰপিছত চাবা কৃষক অবিহনে দেশত হাহাকাৰ লাগিব আৰু সমাজ ধ্বংস হ'ব। কৃষকেই দেশৰ প্ৰকৃত হিতকৰ আৰু তেওঁলোকে কাৰো ওচৰত হাত নপতাকৈ স্বাধীন আৰু আত্মনিৰ্ভৰশীলভাৱে দেশৰ মৰ্যাদা ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰে। গতিকে তোমালোকে মূল ভাৱটো চাই ল'বা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। যদি তোমালোকে মূল ভাৱটো বুজি পোৱা বা লিখিব পাৰা তেন্তে এই পাঠটোৰ পৰা অৰ্থাৎ এই কবিতাটোৰ পৰা যেনেকুৱাই প্ৰশ্ন নুসুধক তোমালোকে লিখিব পাৰিবা। গতিকে মেইন হৈছে মূল ভাৱ। গতিকে মূল ভাৱটো মনত ৰাখিবা। এতিয়া 4 নম্বৰটো চোৱা চমু উত্তৰ দিয়া। ক নম্বৰটো জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখে? উত্তৰ লিখিবা জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে সমগ্ৰ সমাজক জীয়াই ৰাখে। তাৰপাছত চাবা খটো
কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে? এই খ নম্বৰটো মানে 4 নম্বৰ খ নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট। 4 নম্বৰৰ খ নম্বৰটো তোমালোকে চাবা, এইটো কিতাপখনৰ শ্ৰেণী থৈ দিয়া, এইটো তোমালোকৰ পৰীক্ষাত আহিব। কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে? উত্তৰ লিখিবা, কৃষকক দেশৰ পিতৃৰ তুল্য বুলি কোৱা হৈছে। মানে কৃষকক দেশৰ পিতৃ অৰ্থাৎ নিজৰ পিতাৰ তুল্য বুলি কোৱা হৈছে। তাৰপাছত গ নম্বৰটো চাবা, কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে? এইটো তোমালোকৰ পৰীক্ষাত সোধে। কৃষকৰ মানে উৎপাদনক কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে? উত্তৰ লিখিবা, কৃষকৰ উৎপাদনক কিনা বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে। সদাগৰ অৰ্থাৎ বেপাৰীসকলে লক্ষ্মীক বান্ধিছে। ঘটো দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটোত কৈছে? উত্তৰ লিখিবা, যদি কৃষকে এটি বাৰিষা কাল খেতি নকৰি বহি থাকে তেতিয়া দেশত হাহাকাৰ লাগিব বুলি কবিতাটোত কৈছে। অৰ্থাৎ যদি বাৰিষা কালত কৃষকসকলে খেতি নকৰি বহি থাকে তেতিয়া দেশত হাহাকাৰ লাগিব। এতিয়া 5 নম্বৰটো চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰত আছে, এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেন্তে দেশত কি কি সমস্যা হ'ব পাৰে? উত্তৰ লিখিবা, যদি এটা বাৰিষা কাল কৃষকে খেতি নকৰি বহি থাকে তেন্তে দেশত খাদ্যৰ তীব্ৰ নাটনি হ'ব আৰু হাহাকাৰ লাগিব। সমাজৰ বান্ধোন ছিগি যাব আৰু দেশৰ সকলো উন্নতি ধ্বংস হ'ব। তাৰপিছত চাবা খ নম্বৰটো, তোমাৰ সমান নাই দেশ হিতকৰ। ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁক কিয় দেশৰ হিতকৰ বুলি কৈছে? উত্তৰ লিখিবা, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে, গতিকে এইটো চাবা। উত্তৰ লিখিবা, ইয়াত তোমাৰ বুলি কৃষকক কোৱা হৈছে। কৃষকক দেশৰ হিতকৰ বুলি কোৱাৰ কাৰণ হ'ল কৃষকে অশেষ পৰিশ্ৰম কৰি সকলোৰে বাবে খাদ্য শস্য উৎপাদন কৰে। তাৰপিছত চাবা, তেওঁলোকে নিজৰ শ্ৰমেৰে সমাজক জীয়াই ৰাখে বাবেই তেওঁলোকক দেশৰ আটাইতকৈ উপকাৰী হিতকাৰক বুলি কোৱা হৈছে। গতিকে ইয়ালৈকে লিখিবা। গ নম্বৰটো চাবা, কবিতাটোত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা। এই গ নম্বৰটো তোমালোকৰ পৰীক্ষাত আহে। প্ৰশ্নটো এনেদৰে আহে, তোমালোকৰ পাঠ্যপুথিত অন্তৰ্গত কৃষক কবিতাটোত কবিয়ে কৃষকসকলক কি কি নামেৰে বিভূষিত কৰিছে লিখা। গতিকে উত্তৰ লিখিবা, কবিতাটোত কবিয়ে কৃষকসকলক বা কৃষকক পিতৃৰ তুল্য, দেশৰ হিতকৰ, প্ৰাণদাতা আৰু মুকলিমুৰীয়া আদি নামেৰে বিভূষিত কৰিছে। গতিকে তোমালোকে এইকেইটা মনত ৰাখিবা। ঘ নম্বৰটো চোৱা, কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে কাৰণ দৰ্শোৱা। উত্তৰ লিখিবা, এজন পিতৃয়ে যিদৰে অশেষ কষ্ট কৰি নিজৰ সন্তান পৰিয়ালক পোহপাল দিয়ে ঠিক সেইদৰে কৃষকেও কঠোৰ শ্ৰমৰ জৰিয়তে শস্য উৎপাদন কৰি গোটেই দেশবাসীক অন্ন যোগান ধৰি জীয়াই ৰাখে। সেয়ে কবিয়ে কৃষকক দেশৰ পিতৃৰ লগত তুলনা কৰিছে। গতিকে এইটো চাবা। এতিয়া 9 নম্বৰটো চাবা, কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে। গতিকে এই 9 নম্বৰটো তোমালোকে মনত ৰাখিবা, এইটো তোমালোকৰ পৰীক্ষাত আহিব। উত্তৰত চাবা, জীৱন নিৰ্বাহৰ বাবে সকলো মানুহ কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। কৃষকে খাদ্য শস্য উৎপাদন কৰি দেশবাসীক খুৱাই জীয়াই ৰাখে। তাৰপাছত চাবা, কৃষক অবিহনে জগত মৰাশালীত পৰিণত হ'ব। সেয়েহে কবিয়ে কৃষকক সকলোৰে প্ৰাণদাতা বুলি কৈছে। অৰ্থাৎ কৃষক অবিহনে জগতৰ সকলো মানুহ মৃত্যুমুখত পৰিব বা মৰাশালীত পৰিণত হ'ব। সেয়েহে কবিয়ে কৃষকক প্ৰাণদাতা বুলি কৈছে। প্ৰথমটো চোৱা, কৃষিকাৰ্যক এটা বৃত্তি হিচাপে লৈ মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা। উত্তৰ, পুৰণি কালৰ দৰে বৰ্তমানো কৃষিক এটা স্বাধীন বৃত্তি হিচাপে লৈ মানুহে মুকলিমুৰীয়াভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। তাৰপাছত চাবা, কৃষকসকলে কাৰো ওচৰত হাত নপতাকৈ নিজৰ ইচ্ছাৰে খেতি বাতি কৰি আত্মনিৰ্ভৰশীলভাৱে আৰু সন্মানেৰে দেশৰ গৌৰৱ ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰিব পাৰে। গতিকে ইয়ালৈকে লিখিবা তোমালোকে। 6 নম্বৰটো চোৱা, ব্যাখ্যা কৰা। তোমালোকে কিতাপখন উলিয়াই ল'বা। কিতাপখনত চাবা, স্বাধীন কৃষি কৰি আপোন ইচ্ছাৰ তুমিয়ে মুকলিমুৰীয়া, নাপাতা কালৈকো হাত নধৰা খাটনি, ৰাখিছা দেশৰ তুমি জীয়াই। গতিকে এই বাক্যফাকিৰ
গতিকে এই কবিতাফাঁকি এতিয়া আমি ব্যাখ্যা কৰিম। তলত চাবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত তুলসীচন্দ্ৰ বৰুৱাৰ ৰচিত কৃষক নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত চাবা। এতিয়া ব্যাখ্যা চাই লোৱা। ইয়াত কবিয়ে কৃষকৰ স্বাধীন আৰু আত্মনিৰ্ভৰশীল জীৱনৰ কথা সুন্দৰকৈ বৰ্ণনা কৰিছে। কৃষকে নিজ ইচ্ছা অনুসৰি স্বাধীনভাৱে খেতি বাতি কৰে বা তেওঁলোকৰ জীৱন সম্পূৰ্ণ মুকলিমূৰীয়া। তাৰপিছত চাবা। তেওঁলোকে নিজৰ প্ৰয়োজনৰ বাবে কেতিয়াও আনৰ ওচৰত হাত নাপাতে বা আন কাকো খাটনি ধৰিবলগীয়া নহয়। নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মসন্মানবোধেৰে তেওঁলোকে নিজৰ লগতে সমগ্ৰ দেশৰ চিয়া অৰ্থাৎ গৌৰৱ বা মৰ্যাদা ৰক্ষা কৰি আহিছে বুলি কবিয়ে ইয়াত প্ৰকাশ কৰিছে। গতিকে তোমালোকে ইয়ালৈকে লিখিবা, হৈ যাব ব্যাখ্যা। তাৰপাছত 7 নম্বৰটো চাবা। 7 নম্বৰটো চোৱা। কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে। শব্দৰ কাষত উপযুক্ত অৰ্থ লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা। তোমালোকে এইটো কিতাপখনৰ কাষতে অৰ্থটো লিখি বাক্যটো লিখি ল'বা বা বহীখনত লিখি ল'বা। এতিয়া কি কি দিয়া আছে আমি চাওঁ। 1 নম্বৰ দিয়া আছে বঠা। ইয়াৰ অৰ্থটো হৈছে নাও চলোৱা সঁজুলি। তাৰপিছত বাক্যটো লিখিবা। নাৱৰীয়াই বঠা মাৰি নাওখন আগুৱাই লৈ গ'ল। তাৰপিছত দিয়া আছে সৰ্বদাই। সৰ্বদাই অৰ্থটো হৈছে সদায়। ইয়াৰ বাক্য হৈছে আমি সৰ্বদাই বা সদায় ডাঙৰক সন্মান কৰিব লাগে। তাৰপিছত চাবা। জহতে। জহতে অৰ্থটো হৈছে গুণতে। গতিকে বাক্য লিখিবা। পিতৃ মাতৃৰ জহতে আমি পৃথিৱীৰ পোহৰ দেখিবলৈ পাইছোঁ। ইয়াৰ পাছত আছে চিয়া। চিয়াৰ অৰ্থটো হৈছে পো নাতিৰ দিনলৈকে থকা যশস্যা বা খ্যাতি। গতিকে বাক্যটো চাবা। কৃষকসকলে দেশৰ চিয়া ৰক্ষা কৰি আহিছে। তাৰপিছত চাবা চাৰখাৰ। তাৰপিছত আছে চাৰখাৰ। ইয়াৰ অৰ্থ হৈছে সমূলি নষ্ট। বাক্য চাবা। বানপানীয়ে খেতিপথাৰখন একেবাৰে চাৰখাৰ কৰি পেলালে। মানে আমি ক'ব পাৰোঁ বানপানীয়ে খেতিপথাৰখন একেবাৰে সমূলি নষ্ট বা চাৰখাৰ কৰি পেলালে। তাৰপিছত চাবা খাটনি। খাটনিৰ অৰ্থটো হৈছে কাতৰ প্ৰাৰ্থনা। বাক্যটো চাবা। সি চাকৰিটোৰ বাবে অফিচাৰজনৰ ওচৰত বহু খাটনি ধৰিলে বা খাটনি কৰিলে। এতিয়া আমি ভাষা অধ্যয়ন চাম, অৰ্থাৎ আমাৰ ব্যাকৰণৰ প্ৰশ্ন উত্তৰসমূহ চাম। 8 নম্বৰৰ খটো চোৱা কিতাপখন তোমালোকে। তলত দিয়া বাক্যকেইটাত থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াই তালিকাত লিখা। অৰ্থাৎ আমি 8 নম্বৰতে তলত কিছুমান বাক্য দিয়া আছে, সেই বাক্যটোৰ পৰা আমি সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াব লাগে। এতিয়া 1 নম্বৰতে দিয়া আছে চোৱা। মামাই জলপান খাই পথাৰলৈ যাব। গোটেই ইয়াত অসমাপিকা হৈছে খাই, মানে জলপান খায়। খাইটো হৈছে ইয়াত অসমাপিকা আৰু পথাৰলৈ যাব, যোনটো কাম মানে কৰিলে। গতিকে পথাৰলৈ যাব, এই যাব হৈছে সমাপিকা ক্ৰিয়া। তাৰপাছত চাবা। ভাইটিয়ে ছবি আঁকি কিতাপ পঢ়িব। গোটেই ইয়াত অসমাপিকা হ'ব আঁকি, মানে যোনটো কৰিলে। ছবি আঁকি, গতিকে ইয়াত আঁকি হৈছে অসমাপিকা আৰু সমাপিকা হ'ব পঢ়িব, যোনটো কৰিব। মানে ছবি আঁকি কিতাপ পঢ়িব, গতিকে সমাপিকা হ'ব পঢ়িব। তাৰপিছত চাবা। ছাত্ৰীসকলে প্ৰাৰ্থনা কৰি শ্ৰেণীকোঠালৈ যাব। গতিকে ইয়াত অসমাপিকা হ'ব কৰি আৰু সমাপিকা হ'ব যাব, মানে প্ৰাৰ্থনা কৰি, অৰ্থাৎ এই কৰিটো হ'ব অসমাপিকা আৰু শ্ৰেণীকোঠালৈ যাব, যোনটো মানে সিহঁতি কৰিব। গতিকে যাবটো হ'ব সমাপিকা। তাৰপাছত চাবা। সন্ধিয়া হাত ভৰি ধুই পঢ়াত বহিবা। উত্তৰ লিখিবা। ইয়াত অসমাপিকা হৈছে ধুই, মানে হাত ভৰি ধুই, গতিকে ইয়াত ধুই হৈছে অসমাপিকা আৰু সমাপিকা হ'ব বহিবা, গতিকে লাষ্টটো হ'ব বহিবা। 15 নম্বৰটো চোৱা। তলত দিয়া ক্ৰিয়াপদবোৰৰ সমাপিকা দন্তীয়া হ আৰু অসমাপিকাত অহ হিচাপে ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। 1 নম্বৰ দিয়া আছে ধৰ। ধৰ হৈছে অসমাপিকা, গতিকে বাক্য লিখিছোঁ। ল'ৰাটোৱে বলটো ধৰি পেলালে। তাৰপিছত কৰ। কৰ হৈছে সমাপিকা, গতিকে আমি লিখিছোঁ তাই ঘৰৰ কামবোৰ সোনকালে কৰিলে। তাৰপিছত আছে কৰ। কৰ হৈছে অসমাপিকা, গতিকে আমি লিখিছোঁ মই কামটো কৰি খেলিবলৈ যাম। মই কামটো কৰি খেলিবলৈ যাম। তাৰপিছত আছে খা। খা মানে খাটো হৈছে সমাপিকা, গতিকে ৰামে ৰাতিপুৱা ভাত খালে। তোমালোকৰ এই 9 নম্বৰটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, হ'লেও তোমালোকে চাই থৈ দিবা। এই 9 নম্বৰটো তোমালোকৰ পৰীক্ষাত নাহে। তাৰপিছত আমি 10 নম্বৰটো চাম। 10 নম্বৰটো
ক অংশৰ লগত খ অংশ শব্দবোৰ লগ লগাই উদাহৰণ দিয়াৰ দৰে জুৰীয়া শব্দ গঠন কৰা। মানে আমি ক অংশৰ লগত খ অংশটো মিলাব লাগিব, মিলাই পেলাই আমি জুৰীয়া শব্দ গঠন কৰিব লাগিব। গতিকে মাকটো বাপেকৰ লগত মিলাবা, মাক বাপেক, তেনেদৰে মামা মামী হ'ব, পেহা পেহী, শাহু শহুৰ, জী জোঁৱাই, দেওৰ ননদ। গতিকে এইকেইটা তোমালোকে মিলাই ল'বা। খ নম্বৰটো কৈছে ওপৰৰ সম্বন্ধবাচক জুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। মানে আমাৰ ওপৰত দিয়া মাক বাপেক, মামা মামী, পেহা পেহা, শাহু শহুৰ সেই শব্দকেইটা ব্যৱহাৰ কৰি আমি বাক্য ৰচনা কৰিব লাগে। এতিয়া চাবা উত্তৰত 1 নম্বৰত আছে মাক বাপেক। বাক্য লিখিবা প্ৰত্যেক সন্তানৰ বাবে মাক বাপেক ভগৱানৰ দৰে। তাৰপাছত আছে মামা মামী। বাক্য লিখিবা কালি আমাৰ ঘৰলৈ মামা মামী আহিছিল। তাৰপাছত আছে পেহা পেহী। লিখিবা বিহুৰ বন্ধত আমি পেহা পেহীৰ ঘৰলৈ যাম। তাৰপাছত আছে শাহু শহুৰ। গতিকে বাক্য লিখিবা বোৱাৰীয়ে শাহু শহুৰক শ্ৰদ্ধা কৰিব লাগে। তাৰপাছত আছে জী জোঁৱাই। বাক্য লিখিবা তেওঁলোকৰ ঘৰলৈ জী জোঁৱাই ফুৰিবলৈ আহিছে। একেবাৰে শেষত আছে দেওৰ ননদ। গতিকে বাক্য লিখিবা বিয়াৰ পাছত তাই দেওৰ ননদৰ সৈতে মিলিজুলি আছে। গতিকে ইমানতে তোমালোকৰ এই কৃষক কবিতাটোৰ প্ৰশ্নসমূহ কৰি শেষ হ'ল। যদি তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।